এজন কাঠমিস্ত্ৰীৰ গল্প। এসময়ত এজন কাঠমিস্ত্ৰী আছিল যি অতি নিষ্ঠাৰে কাম কৰিছিল। তেওঁৰ কামৰ নিখুঁততাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল, কিন্তু বৃদ্ধ বয়সত তেওঁ কামৰ পৰা অৱসৰ লৈ নিজৰ পৰিয়ালৰ সৈতে সময় কটোৱাৰ সিদ্ধান্ত ল'লে। তেওঁ তেওঁৰ মালিকৰ ওচৰলৈ গৈ ক'লে, "মালিক, মই এতিয়া অৱসৰ ল'ব বিচাৰোঁ।" মালিকে এজন দক্ষ কৰ্মীক হেৰুৱাব নিবিচাৰিছিল, সেয়েহে তেওঁ অনুৰোধ কৰিলে, "ঠিক আছে, কিন্তু যোৱাৰ আগতে মোৰ বাবে অনুগ্ৰহ কৰি শেষবাৰৰ বাবে এটা ঘৰ সাজি দিব পাৰিবানে?" কাঠমিস্ত্ৰীজনে অনিচ্ছা সত্ত্বেও সন্মত হ'ল, কিন্তু এইবাৰ তেওঁৰ মন কামত নাছিল। তেওঁ অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰিলে আৰু কোনোমতে কামটো শেষ কৰিলে। ঘৰটো দেখাত সিমান ভাল হোৱা নাছিল যিমান তেওঁ আগতে বনাইছিল। কাম শেষ হোৱাৰ পিছত মালিকে ঘৰটো চাবলৈ আহিল আৰু কাঠমিস্ত্ৰীজনৰ হাতত ঘৰৰ চাবিপাত দি ক'লে, "এইটো মোৰ তৰফৰ পৰা আপোনাৰ ইমান বছৰ নিষ্ঠাৰ বাবে এক উপহাৰ। আজিৰ পৰা এই ঘৰটো আপোনাৰ।" কাঠমিস্ত্ৰীজন স্তব্ধ হৈ পৰিল। তেওঁ মনতে ভাবিলে, "হায়, যদি মই জানিলোহেঁতেন যে মই মোৰ নিজৰ ঘৰটোৱে সাজি আছোঁ, তেন্তে মই ইয়াক পৃথিৱীৰ আটাইতকৈ ধুনীয়া ঘৰ হিচাপে সাজিলোহেঁতেন।" তো বন্ধুসকল, গল্পটোৱে আমাক ইয়াকে শিক্ষা দিয়ে যে আমাৰ জীৱনটোও সেই ঘৰটোৰ দৰেই। আমি প্ৰতিদিনে আমাৰ চিন্তা আৰু কামেৰে ইয়াক গঢ়ি তোলোঁ। গতিকে সদায় নিজৰ শ্ৰেষ্ঠখিনি দি কাম কৰা উচিত, কাৰণ কালিলৈ আমি আমাৰ আজিৰ পৰিশ্ৰমৰ ফলতেই বসবাস কৰিব লাগিব। ধন্যবাদ।